কি হল আজি ৰাতিপুৱাইচোন মুখ ফুলাই বহি আছা? সেই ঘৰখনলৈ বিয়া হৈ অহা দিন ধৰি আজি পৰ্যন্ত মোৰ নিজস্বতা কিবা আছেনে? নিজৰ মতে কিবা এটা কৰিব পাৰিছোনে? মোৰ এইখন ঘৰলৈ বিয়া হৈ অহা দিন ধৰি নিজস্বতা হেৰাই গৈছে। মোৰ মনৰ পচন্দ একো এটা কৰিবলৈ পোৱা নাই মই। হাৰে, তুমিচোন নিজৰ মতেই কৰি থাকা সকলোবোৰ। আজি আকৌ এই কথাটোত কিয় লাগিছা? তুমি ইচ্ছা গ'লে মা ঘৰলৈ গুচি যোৱা, ইচ্ছা গ'লে তোমাৰ ফ্ৰেণ্ডৰ ওচৰত যোৱা, ইচ্ছা গ'লে কোনোবা এটা পাৰ্টিলৈ কাকো নুসুধাকৈয়ে গুচি যোৱা। আৰু তোমাক ইয়াতকৈ নিজস্বতা কি লাগে? এই চুপ থাকা তুমি। মই পাৰ্টিত যাওঁ বা মোৰ ফ্ৰেণ্ডৰ ওচৰত যাওঁ, মা ঘৰলৈ যাওঁ, কাক সুধি যাব লাগে? তোমাৰ বুঢ়ী মাক নুসুধো মই। তাতে কি হ'ল তোমাৰ? পল্লৱী, কথা চম্ভালি কবা। মোৰ মাৰ বিষয়ে ইমান বেয়াকৈ নকবা। কি ক'লো বেয়াকৈ? মই বুঢ়ী বুলি ক'লো, সেইটোতে লাজ পালা? বুঢ়ী নহয় কিনো, বয়স হ'লে বুঢ়া মানুহক বুঢ়া বুঢ়ী বুলিয়ে কোৱা যায়। তোমাৰ কি অলপো ব্যৱহাৰ নাই নেকি? এনেকৈ ব্যৱহাৰ কৰিছা? তোমাৰ মা সদৃশ মাক বুঢ়ী বুলি কৈ সম্বোধন কৰিছা? মা বুলি ক'লে কি হয়নো? মা সদৃশ নহয়, মোৰ মা তোমাৰ মাতকৈ বহুত গাভৰু হৈ আছে। আৰু শুনা, মই এইখন ঘৰত নোৱাৰিছো আৰু থাকিব। বুঢ়ীৰ আলপৈচান ধৰি থকা, তোমাক সময়মতে খাবলৈ দিয়া, টিফিন পেক কৰি দিয়া, এইবোৰতে মোৰ জীৱনটো সীমাবদ্ধ নহয়। মই অলপ বাহিৰত ওলাই যাব বিচাৰো। মই জব কৰিব বিচাৰো। হাৰে, তোমাক জব কৰিবনো কি প্ৰয়োজন? মিছাতে তোমাৰ কষ্ট হ'ব। মোৰ ইমানখিনি টকা কাৰণো? তোমাৰ এইটো তেনেকৈ কৈ কৈ মোক ইমান বছৰে ৰাখি থকা হৈছে। মোৰ কষ্ট হ'ব বুলি মোক চাকৰি কৰিবলৈ মানা কৰে। তোমাৰ টকাখিনি মোৰ বুলি কৈ তুমি মোক লোভ দিয়া, কিন্তু সেই টকাখিনি মই হিচাপ নাপাওঁ। হাৰে, মোৰ সকলোবোৰ দৰমহা, সকলোবোৰ টকা তোমাৰ হাততে দিওঁ। আৰু কিদৰে খৰচ কৰা সেইটো তুমি জানা। মোৰ প্ৰয়োজন হ'লে তোমাৰ পৰা নিওঁ। আজি কি অদৰকাৰী কথাবোৰ কৈছা? শুনা, গুৱাহাটীত এটা চাকৰি ওলাইছে। মোৰ লগৰ নিবেদিতাও যাব, আৰু মোকো তাই কৈছে। নিবেদিতা আৰু মই দুয়োজনী সেই চাকৰিটো জইন কৰিম বুলি ভাবিছো। 2টা পোষ্ট খালী আছে, এটা বহুত ভাল কোম্পানীত। কি? নোৱাৰা। আৰে, তুমি গুৱাহাটীত গৈ থাকিলে গৈ ইয়াত মোৰ কি হ'ব? মই অকলে, মা আৰু মই ভাল নালাগিব। তোমালোকক কোম্পানী দিবৰ বাবে মই ইয়াত ৰৈ থাকিম। মোৰ লাইফৰ ভাল লগা বেয়া লগা একো কথা নাইকিয়া। আৰে, তুমি বুজিবৰ চেষ্টা নকৰা কিয়? তুমি চাকৰি কৰিবলৈ ইমান দূৰলৈ কিয় যাব লাগে? ইমান যদি ইচ্ছা গৈছে এই চহৰতে এটা চাকৰি বিচাৰি লোৱা। ইয়াৰে কোনোবা এটা কোম্পানীত যদি তুমি সোমাব বিচাৰিছা, মোৰ বাধা দিবলগীয়া নাই। আৰু মানুহে কি ক'ব কোৱা? মই সিমান টকা উপাৰ্জন কৰোঁ আৰু তুমি এটা সৰু কোম্পানীত জব কৰিবা। মানুহে কি ক'ব বাৰু কোৱা? মানুহে কি কয় সেইটো গুৰুত্ব দিয়া মানুহ মই নহয়। মই যাব বিচাৰিছো, মোক যাব দিয়া। আৰু তোমাৰ পৰা পাৰ্মিশ্যন লোৱা নাই মই। তোমাক মই কথাটো শুনাইহে থৈছো। মই যাম, কালিলৈয়ে যাম। আজি মই পেকিং আৰম্ভ কৰি দিম। এইবোৰ কি কৈছা পল্লৱী? তোমাৰ মা পাপায়ে গম পালেও তোমাক বেয়া পাব। আৰে, তোমাৰ মা পাপায়েও তোমাক যাবলৈ নিদিব গুৱাহাটী। আৰে, মোক কি বুলি ক'ব? মোৰ মা পাপাৰ কথা চিন্তা কৰিব তুমি নালাগে। তোমাৰ বুঢ়ী মাক আলপৈচান ধৰিবৰ বাবে এজনী মেট ৰাখি লোৱা। মোৰ দ্বাৰা নহ'ব। মই কালিলৈ যোৱাটোত যামেই। কি যে নহয়। মোক টকা লাগিব। মানে মোৰ ওচৰত 50,000 আছে তোমাৰ দৰমহাৰ টকা। সেই 50,000 নিয়াৰ উপৰিও মোক তোমাৰ বেংকত থকা কিছুমান টকা দিব লাগিব। মানে তাত ভাড়া ঘৰ লোৱাৰ পৰা ধৰি লৈ প্ৰথমটো মই চেলাৰী নাপাওঁ, সেয়ে মোক টকা অলপ দিব লাগিব। 50,000 হৈ যাব। ইমান টকাৰ তোমাৰ কোনো প্ৰয়োজন নাই। পিছত যদি দৰকাৰ হয় মই তোমাক অনলাইন পঠাই দিম। অনলাইন পঠিয়াবা যে সেইটো মই ভৰসা নকৰো। মোক দি পঠিয়াবা, কেছ দিবা। তুমি কি বেলেগ কিবা প্লেন বনাইছা নেকি? ফাল্টু নহয় মই। তুমি ভাবিছা মই বেলেগলৈ পলাই যাম, সেনেকুৱা নহয় মই। সেইবোৰতো মই ভবাই নাই। যদি নাই ভবা মোক কেছ দিবা 20,000। ঠিক আছে, মই অফিচৰ পৰা আহি লওঁ, তাৰপিছত তোমাৰ লগত কথা পাতিম। প্লিজ তুমি প্লেনটো কেনচেল কৰা। নোৱাৰিম মই। নিবেদিতা, কিমান যে তৰ্ক কৰাৰ পিছত মই এই সুবিধা পালো নহয়। কাৰো মোক পঠাবলৈ ইচ্ছাৰে নাই, লগতে মোৰ মা পাপাৰো। মই কাৰো কথা নুশুনিলো, নিজৰ মতে ওলাই আহিলো। ভাল কৰিলি পল্লৱী। এতিয়া তই আৰু মই একেটা ভাড়া ৰুমতে থাকিম, আৰু তই আৰু মই বহুত মিলাপ্ৰীতিৰে থাকিম। হোৱাই কিয় মিলাপ্ৰীতিৰে নাথাকিম? আমাৰ দুজনীক এতিয়া কোনে পায় আৰু? এতিয়া গুৱাহাটীত আমাক চাবলৈ কোনো নাহে। শ্বৰ্ট ড্ৰেছ পিন্ধি পিন্ধি আমি দুজনে বহুত এনজয় কৰিম। মজা। পল্লৱী, তোৰ হাজবেণ্ডৰ ইমান ভাল জব আছে, তোক টকা দি থাকিব পাৰিব। মোৰহে চাচোন, মোৰ এতিয়ালৈকে বিয়াই নহ'লে, মা ঘৰখনো চাচোন আৰ্থিক অনাটনৰ বাবেহেতো মই ইয়াত চাকৰি কৰিবলৈ আহিব লগা হৈছে। সেয়ে
এই মাহৰ ভাড়া ৰুমৰ পইচাখিনি তয়ে দিব পাৰিবিনে? যদি বেয়া নাপাওঁ মই দৰমহা পালে তোক ধাৰ মাৰি দিম। কি কথাবোৰ কৈছ বাৰু? তই মোক ধাৰ মাৰিব নালাগে। দিম কিয় নিদিম বাৰু? এটা কাম কৰোঁ নহ'লে, সেই টকাখিনি মই দি দিওঁ আৰু মাহেকৰ বাবে বজাৰখিনিও ময়ে কৰোঁ। পিছৰ মাহত আমি মিলাই ল'ম আৰু। হ'ব দে। এতিয়া আমি ৰুমটো চিলেক্ট কৰি লওঁ ব'ল। ব'ল। গুৱাহাটীত থকা আজি 3 মাহেই হ'ল। এই 3 মাহত ময়ে সকলো খোৱাৰো বজাৰ কৰিছোঁ আৰু ৰুমৰ ভাড়াও দিছোঁ। নিবেদিতাই একোৱে দিয়া নাইকিয়া। তাই ঘৰৰ অৱস্থাটো দেখি মোৰ ক'ব মন নাযায়, কিন্তু তাইতো দৰমহা টকা পাইছে, সেই টকাৰে কিবা এটাতো খোৱা বস্তু আনিব পাৰে। মই মানুহজনকো পইচা নোখোজা হ'লোঁ। ইয়াত মই চাকৰি কৰিছোঁ, টকা পাইছোঁ, নাই পোৱা বুলি ভাবিব যে, লাজতে মানুহজনকো টকা নোখোজা হ'লোঁ। মোৰ টকাকেইটাইচোন নোযোৱাই হৈছে। মই আজি নিবেদিতাক ক'ব লাগিব যে অহা মাহৰ পৰা তাইও খৰচ কৰক। সেই মাহৰ আৰু 2টা দিন আছে। মই অনা বজাৰখিনিৰে চলি যাব। ৰুমৰ ভাড়াও মই দিলোঁৱেই। আজি মই নিবেদিতাৰ লগত কথাবোৰ পাতিব লাগিব। পল্লৱী, আজি ছানডে যে, তই আৰু মই কিয় অলপ ওলাই যোৱাৰ কথা আছিল যে, আজি প্লেনটো কেঞ্চেল কৰিলোঁ। প্লেনটো কেঞ্চেল কৰিলি? কিয়? আজিতো মই একো ৰন্ধাও নাই। আমি ওলাই যাম, ৰেষ্টুৰেণ্টত খাম বুলি ভাবিছিলোঁ। সেয়া হ'ব বাৰু। আচলতে মই ঘৰলৈ যাম আজি। ঘৰলৈ যাবি? মই যে কৈছিলোঁ মোৰ আজি এমাহমানৰ পৰা ল'ৰা এজনৰ লগত কথা পতা হৈ আছে বুলি, ফেচবুকত চিনাকি হৈছিলোঁ। সেই ল'ৰাজন আজি আমাৰ ঘৰলৈ যাব। মোক সন্মুখত ইয়াত দেখিছে বাৰু। ঘৰত গৈ আমাৰ বিয়াৰ কথা ক'বগৈ। আমাৰ বিয়া হ'ব আৰু তাৰপিছত মই এই চাকৰিটো কৰি নাথাকোঁ আৰু। আজি মই চাকৰিটো আজি গাঁৱৰ ঘৰলৈ যাম নহয়, আমি চাকৰি ৰিজাইনৰ কথা পাতিম। তাৰপিছত এদিন আহি ইয়াত ৰিজাইন কৰিম। আৰু মই চাকৰি কৰি থাকিলেও ভাড়াঘৰত থকাৰ কোনো প্ৰয়োজন নাই। ল'ৰাজন যিহেতু গুৱাহাটীৰে, মই তেওঁৰ লগতে থাকিম। বিয়া আমাৰ সৰুকৈয়ে হ'ব মন্দিৰতে। তই এই ৰুমত থাকিবি আৰু। মই তোক আজিৰ পৰা লগ দিব নোৱাৰিম। মই আজিৰ পৰা ভাড়া ৰুমত নাথাকোঁ। কি কৈছ নিবেদিতা? তোৰ ভৰসাতে মই গুৱাহাটীত আহি আছোঁহি, আৰু তইতো মোক কৈছিলি তোৰ বিয়া হ'লেও তই মোৰ লগত ভাড়া ঘৰতে থাকিবি, বা মোক তোৰ ঘৰৰ ওচৰৰে কোনোবা ভাড়া ৰুম এটা কণ্টেক্ট কৰি দিবি। এতিয়া তই এইবোৰ কি কৰিছ? চা, তই মোৰ কেৱল বান্ধৱীৰ লগত মই গোটেই লাইফটো কটাব নোৱাৰোঁ নহয়। মোৰোতো সংসাৰ পাতিবলগীয়া থাকে। মই মোৰ লাইফটো কেনেকৈ এনজয় কৰিব লাগে সেইটো চিন্তা কৰিম। তোৰ লগত লাগি থাকিলে নহ'ব। তই এতিয়া এনেকৈ নকবি। মই এতিয়া কোনখন মুখ লৈ তালৈ উভতি যাম? মই কি তাত গৈ ক'ম এই 3 মাহেই মই চাকৰি কৰিলোঁ বুলি? তই চাকৰি কৰি থাক, তোক কোনে মানা কৰিছে? কিন্তু যিটো কোম্পানীত তই নাথাকিবি, মই অকলে আৰু তইতো জানয়ে ইমান টকা নাপাওঁ আমি। মাথো টকা 10,000 পাওঁ। সেই 10,000 নচলেগৈচোন। মই ৰুমৰ ভাড়াও দিওঁ 5,000, আৰু বাকী কেইটাৰে বজাৰ কৰোঁ। হ'ব দে, তই তোৰ হাজবেণ্ডৰ পৰা বিচাৰি ল'বি। ইমান ইগ'টো নেদেখাবিচোন। তই আকৌ অলপ বেছিয়ে অহংকাৰী। নিবেদিতা, তোৰো এখন ঘৰ আছে, তোৰ হাজবেণ্ড আছে। যদি ইয়াত চাকৰি নকৰ উভতি যা। মই আৰু তোক লগ দিব নোৱাৰোঁ। শুন, এই কেইমাহ যে তই মোৰ খোৱা আৰু ৰুমত থকাৰ ভাড়া দি আছিলি, সেইখিনি মই তোক ধাৰ মাৰিব নোৱাৰিম দেই, বেয়া নাপাবি। কিয়নো তয়ে এদিন কৈছিলি মোৰ পৰা তই ধাৰলৈ একো নল, বা মই তোক ধাৰ মাৰিব নালাগে। সেয়ে মই এইবোৰ নাভাবিলোৱে। টকা নাখাছিলোঁ নহয়, মই ঘৰলৈ দি পঠালোঁ। এতিয়া আৰু সেইবোৰ নহ'ব মোৰ লগত। তই থাক, মই যাওঁ। নিবেদিতা, তই এনেকৈ যাওঁ বুলিলেই গুচি যাব নোৱাৰ নহয়। এইটো মোৰ দেউতাৰ ঘৰ নহয়, বা তোৰো দেউতাৰ ঘৰ নহয় যে আমি ইয়াৰ পৰা যাওঁ বুলিলে যাব নোৱাৰিম। মই যাওঁ, আৰু কোনোদিন তোক হয়তো মই লগ নাপাবও পাৰোঁ। নিবেদিতা, তই মোক সঁচাকৈয়ে বহুত ফান্দত পেলালি। মোৰ অহংকাৰৰ দৰ্প চূৰ্ণ হ'ল। এতিয়া মই কোনখন মুখ লৈ মোৰ মানুহজনৰ ওচৰত যাম? তুমিতো এবছৰ নোহোৱাকৈ নহাৰ কথা আছিল। এতিয়া 3 মাহৰ পিছতে গুচি আহিলা যে? বাৰু একো নাই, নিজৰ ঘৰখনলৈহে আহিছা। আহা, মায়ে সদায় তোমাৰ কথা সুধি থাকে। ইয়াত যেইদিন থাকা মাৰ লগত ভালদৰে কথা বতৰা পাতি থাকিবা। মায়ে তোমাক বহুত ভাল পায় জানানে? কেৱল তোমাৰ কথাকে কৈ থাকে। বোৱাৰীজনী নোহোৱাৰ পৰা বোলে ঘৰখন একেবাৰে খালী হৈ পৰিছে। মই একেবাৰৰ বাবে গুচি আহিলোঁ। মই আৰু কোনোদিন গুৱাহাটীত থাকিবলৈ নাযাওঁ। কি? কিন্তু তোমাৰ সেই চাকৰিটো নকৰোঁ। আচলতে মোৰ সেই চাকৰিটোৰ পৰা একো টকা লাভেই হোৱা নাছিল। যিকেইটা টকা পাইছিলোঁ ভাড়া ঘৰত দিছিলোঁ আৰু খোৱাৰ বজাৰ কৰিছিলোঁ।
নিবেদিতা এটকাও খৰচ কৰা নাছিল। প্ৰথম মাহত আপোনাৰ টকাৰে হৈ গৈছিল। পিছৰ দুমাহ মই খৰচ কৰি কৰি মোলৈ এটকাও থকা নাছিল। ইয়াত থকা খোৱাৰ দৰে তাত মই খাবলৈ থাকিবলৈও ভালদৰে পোৱা নাছিলোঁ। মই অহংকাৰ কৰি চাকৰিটো কৰিবলৈ গৈছিলোঁ একমাত্ৰ মোৰ বান্ধৱী নিবেদিতাৰ সাহসত। কিন্তু তাই মোৰ পৰা এই 3 মাহে খালে আৰু থাকিলে। তাৰ পিছত মোকেই গাদ্দাৰি কৰি তাই গুচি গ'ল। তাই বৰ বেয়া মানুহ। আচলতে তাই বেয়া নহয়, বেয়া মই নিজৰ মানুহজনৰ মনত দুখ দি, মা দেউতাৰ মনত দুখ দি, অহংকাৰত এই ঘৰখন এৰি নিজস্বতা বিচাৰি ওলাই গৈছিলোঁ। মই নিজস্বতা তাতহে হেৰুৱালোগৈ, এই ঘৰখনত নহয়। মই এই ঘৰখনতে নিজস্বতা পাই আছোঁ। মই গুৱাহাটীলৈ গৈ বহুত ডাঙৰ ভুল কৰিলোঁ। মোক ক্ষমা কৰি দিব। তুমি যে কথাবোৰ বুজি পালা সেয়াই বহুত। তুমি উপলব্ধি কৰিলা যে এই ঘৰখনতে তুমি নিজস্বতা পাইছিলা, এই ঘৰখনেই তোমাৰ নিজৰ, আৰু অহংকাৰ কৰিব যে নালাগে তাৰো কথা তুমি হয়তো এতিয়া সুন্দৰকৈ বুজিলা। একো নহয় দিয়া, এই কথাবোৰ বেলেগ কাকো নকবা, আনকি মোৰ মাকো নকবা। মাথো এটাই কবা, মই তোমাক লৈ আনিলো চাকৰি কৰিব নালাগে বুলি কৈ, ময়ে মাতি পঠালো বুলি কবা, হ'বনে? কিন্তু মই ফাঁকি কিয় দিম? মোৰ ভুলৰ বাবে মই নিজেই পস্তাইছোঁ। আপোনাৰ কথা এনেই কিয় ক'ম মই? তোমাক সকলোৱে হাঁহিব, তোমাক পুতৌ কৰিব, তোমাক সকলোৱে বেয়া বুলি ভাবিব, আৰু মই মোৰ পত্নীক বেলেগৰ দৃষ্টিত বেয়া সজাব নিবিচাৰো। তুমি সদায় মোৰ মৰমৰ আৰু ঘৰখনৰ সকলোৰে মৰমৰ হৈ থকাটো বিচাৰো। আপুনি সঁচাকৈ বহুত ভাল। আৰু মোৰ বাবে তুমি সঁচাকৈ বহুত ভাল। মই এজনী অহংকাৰী পত্নী। চতুৰ বান্ধৱীৰ ষড়যন্ত্ৰত পৰিহে ভুলবোৰ বুজি পাইছোঁ। এতিয়া সেইবোৰ বাদ দিয়া, সেই হৈ যোৱা কথাবোৰ মনলৈ আনি দুখ কৰি নাথাকিবা। এতিয়া তুমি, মই, মা এইখন সুখৰ সংসাৰ কৰা। হয়, আপুনি ঠিকেই কৈছে।